নমস্কাৰ সকলোকে ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ সাধাৰণ বিজ্ঞান বিষয়ৰ নিয়ন্ত্ৰণ আৰু সমন্বয় নামৰ চেপ্টাৰটোৰ পৰা 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিব লগা সম্ভাৱ্য MCQ আৰু অতি চমু প্ৰশ্ন উত্তৰ প্ৰথম MCQটো হ'ল তলৰ কোনটো ঐচ্ছিক কাৰ্য নহয় নাম্বাৰ 1 লিখি থকা নাম্বাৰ 2 চকীখন ঘূৰাই থকা নাম্বাৰ 3 সভাৰ শেষত হাত চাপৰি মৰা নাম্বাৰ 4 আহাৰ দেখিলে লালতি ওলোৱা এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ অপচনটো আহাৰ দেখিলে লালতি ওলোৱা ইয়াৰ পাছৰ MCQটো হ'ল এডাল বাঁহত খোজ কঢ়া চাইকেল চলোৱা পেন্সিল ধৰা কাৰ্য নিয়ন্ত্ৰণ কৰে নাম্বাৰ 1 মেডুলাই নাম্বাৰ 2 হাইপোথেলামাছে নাম্বাৰ 3 চেৰিব্ৰামে নাম্বাৰ 4 চেৰিবিলামে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাম্বাৰ 4 অপচন চেৰিবিলামে নেক্সট MCQটো হ'ল মগজুৱে কি কাম কৰে নাম্বাৰ 1 ভবা আৰু চিন্তা কৰা নাম্বাৰ 2 হৃদস্পন্দন নিয়ন্ত্ৰণ কৰা নাম্বাৰ 3 দেহৰ সমতা ৰক্ষা কৰা নাম্বাৰ 4 ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ অপচন ওপৰৰ আটাইকেইটা নেক্সট প্ৰতিধ্বনুৰ বাবে তলৰ কোনটো শুদ্ধ ক্ৰম নাম্বাৰ A গ্ৰাহক আজ্ঞাবাহী নিউৰন পেশী সংজ্ঞাবাহী নিউৰন নাম্বাৰ B গ্ৰাহক সংজ্ঞাবাহী নিউৰন আজ্ঞাবাহী নিউৰন পেশী নাম্বাৰ C গ্ৰাহক পেশী আজ্ঞাবাহী নিউৰন সংজ্ঞাবাহী নিউৰন নাম্বাৰ D গ্ৰাহক সংজ্ঞাবাহী নিউৰন পেশী আজ্ঞাবাহী নিউৰন ইয়াৰ শুদ্ধ অপচনটো হ'ব B অপচন গ্ৰাহক সংজ্ঞাবাহী নিউৰন আজ্ঞাবাহী নিউৰন পেশী ইয়াৰ পাছৰ MCQটো হ'ল স্নায়ুকোষৰ যি অংশৰ মাজেদি বৈদ্যুতিক প্ৰেৰণ ৰাসায়নিক সংবেদনলৈ পৰিৱৰ্তন কৰি আগলৈ প্ৰেৰণ কৰা হয় সেই অংশটো হ'ল নাম্বাৰ A অপচন একচন নাম্বাৰ B অপচন ডেনড্ৰাইট নাম্বাৰ C অপচন চাইনেপছ নাম্বাৰ D অপচন প্ৰতিধ্বনু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C অপচন চাইনেপছ অতি চমু প্ৰশ্ন উত্তৰবোৰ হ'ল নাম্বাৰ 1 স্নায়ু প্ৰবৰ্ধ কেই প্ৰকাৰৰ আৰু কি কি খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াৰ উত্তৰটো হ'ব 2 প্ৰকাৰৰ একচন আৰু ডেনড্ৰাইট নাম লিখা স্নায়ুকোষৰ বাৰ্তা লাভ কৰা অংশৰ নাম্বাৰ B স্নায়ুকোষৰ যিটো অংশৰ মাজেদি বাৰ্তা বৈদ্যুতিক প্ৰেৰণ হৈ পাৰ হৈ যায় ইয়াৰ উত্তৰসমূহ হ'ল A অপচন ডেনড্ৰাইট আৰু B উত্তৰটো হ'ব একচন ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল প্ৰতিধ্বনু ক'ত লগ লাগি থাকে ইয়াৰ উপাদানসমূহ কি কি উত্তৰটো হ'ব বহিঃস্নায়ু আৰু অন্তঃস্নায়ু য'ত প্ৰথম লগ লাগিছে স্নায়ুৰজ্জুত তাতে আন্তঃপ্ৰতিধ্বনু লগ লাগি থাকে ইয়াৰ প্ৰধান উপাদানসমূহ হ'ল সংবেদী অংগ বা গ্ৰাহক সংজ্ঞাবাহী নিউৰন স্নায়ুৰজ্জু আজ্ঞাবাহী নিউৰন নেক্সট প্ৰশ্নটো হ'ল কেন্দ্ৰীয় আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ অংশসমূহ কি কি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ উপাদান হৈছে মস্তিষ্ক স্নায়ুৰজ্জু আৰু প্ৰান্তীয় স্নায়ুৰজ্জুৰ উপাদান হৈছে ক্ৰেনিয়েল স্নায়ু স্নায়ুৰজ্জুৰ পৰা ওলোৱা অসংখ্য স্নায়ুসমূহ ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংশটো কি অনৈচ্ছিক কাৰ্যসমূহ মস্তিষ্কৰ কোন অংগই নিয়ন্ত্ৰণ কৰে ইয়াৰ উত্তৰটো হ'ব মুখ্য চিন্তা ভাৱনাৰ অংশ প্ৰমস্তিষ্ক অনৈচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই নেক্সট কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ একোটাকৈ কাৰ্য উল্লেখ কৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ কাৰ্য হ'ল দেহৰ সকলো অংশৰ পৰা বাৰ্তা গ্ৰহণ কৰি একত্ৰিত কৰি ৰখা আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ কাৰ্য হ'ল কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু দেহৰ বিভিন্ন অংশৰ লগত সংযোগ স্থাপন কৰা নেক্সট প্ৰশ্নটো হ'ল স্নায়ুকলাই কেনেকৈ পেশীয় চলন নিয়ন্ত্ৰণ কৰে ইয়াৰ উত্তৰটো হ'ব স্নায়ুকলাৰ পৰা পেশীয়ে বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত বাৰ্তা লাভ কৰে সেই বাৰ্তা লাভ কৰাৰ পাছত পেশী কোষত থকা এবিধ বিশেষ প্ৰটিনৰ আকৃতি সলনি হয় এই আকৃতিৰ সলনিৰ ফলত পেশীৰ চলন হয় এইদৰে স্নায়ুকলাই পেশীয় চলন নিয়ন্ত্ৰণ কৰে নেক্সট প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি ইয়াৰ উত্তৰটো হ'ব প্ৰতিক্ৰিয়াত মগজুৰ প্ৰত্যক্ষ ভূমিকা নাই কিন্তু প্ৰতিক্ৰিয়াৰ সৈতে জড়িত বাৰ্তা স্নায়ুৰজ্জুৰ পাৰ হৈ মগজুলৈ যায় সেই বাৰ্তা মগজুৱে ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰি ৰাখে ইয়াৰ ফলত ব্যক্তি এজন উদ্দীপনাৰ প্ৰতি পূৰ্বতকৈ অধিক সজাগ হয় নেক্সট প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজৰ পাৰ্থক্য কি
ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল উদ্ভিদ দেহত বিভিন্ন তন্ত্ৰৰ মাজত কিদৰে সমন্বয় স্থাপন হয়। নম্বৰ 1 বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি কোষৰ মাজত সংযোগ স্থাপন কৰি। নম্বৰ 2 ৰাসায়নিক পদাৰ্থ হৰমন অৰ্থাৎ সঞ্জীৱনী পদাৰ্থৰ যোগেৰে। নেক্সট প্ৰশ্নটো হ'ল আমি স্পৰ্শ কৰিলে হোৱা নীলা জীৱনৰ পাতৰ চলনৰ সৈতে বীজৰ অংকুৰণৰ পাৰ্থক্য কি? উত্তৰটো খুব ধুনীয়াকৈ দিয়া আছে, ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰাই পঢ়ি ল'ব পাৰিব। নেক্সট প্ৰশ্নটো হ'ল আমি হাতেৰে স্পৰ্শ কৰিলে নীলা জীৱনৰ পাতবোৰ কোচ খাই যায় কিয়? ইয়াৰ উত্তৰটো হ'ব আমি হাতেৰে স্পৰ্শ কৰিলে প্ৰতিক্ৰিয়াস্বৰূপে নীলা জীৱনৰ পাতবোৰ কোচ খাই যায়। আমি স্পৰ্শ কৰাৰ লগে লগে বনজোপাই সেই অংশৰ কোষবোৰ থকা পানীৰ পৰিমাণ তাৰতম্য ঘটে, ফলত কোষবোৰ স্ফীত হৈ পৰে আৰু আকাৰ সলনি হয়। আকাৰ সলনিৰ এই বাৰ্তা বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত কাষৰ কোষবোৰলৈও বিয়পি পৰে। তেতিয়া বাৰ্তা লাভ কৰা কোষবোৰেও আকাৰ সলনি কৰে। আকাৰৰ এই পৰিৱৰ্তনৰ ফলতে পাতবোৰ কোচ খাই যায়। ছাত্ৰ ছাত্ৰীসকল যদিহে ভিডিঅ'টো পচন্দ কৰিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি আমাৰ চেনেলটো নতুন হয় তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব, যাতে আহিবলগীয়া ভিডিঅ'বোৰ সময়মতে পাই যায়। ধন্যবাদ।